বন্ধুসকল ফাইনেলি আমি পাৰ্কৰ ভিতৰত সোমাই এতিয়া টিকেট ল'ব লাগে টিকেট লৈ লওঁ ফাৰ্ষ্টত তাৰপিছত মানে কেনেকৈ সোমাব লাগে তো অলপ দাদাই কৈ দিব দাদা কৈ দিওঁ এটা আহি সোমাব লাগে সোমাই পিনি টিকেটটো ল'ব লাগে টিকেট ল'ব লাগে টিকেটটো এটা কিমান টিকেট এটা দাম 10 টকা টিকেট ল'ব লাগে 10 টকা দেখি আছে টিকেট এখন টিকেট 10 টকা আৰু এজন মানে 10 টকা আৰু এজন মানুহৰ কাৰণে 10 টকা এজন মানুহ 10 লোৱা নহয় এইখিনি টিকেট লওঁ তো 30 টকা দিব লাগিব তিনজন আহিছোঁ টিকেট লৈ লওঁ তাৰপিছত সোমাই কিনি তো হে দোস্ত হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল পল্লৱ ক্ৰিয়েশ্যন তো অলপ বেছি হ'ল নেকি মানুহসকল নাই ঠিকে আছে তো কি হ'ল কেছটো মানে অলপ ডিম্পুদাৰ ডাইলগ মাৰিলোঁ ফাৰ্ষ্টত তো ছেকেণ্ডত মাৰিলোঁ বিকাশ দাৰ তো দুটাৰে ভিডিঅ'বিলাক চাই ভাল লাগে মানে ডিম্পুদাৰো ভিডিঅ' চাওঁ মই বিকাশ দাৰো ভিডিঅ' চাওঁ তো একচুৱেলি কথাটো ক'ব গ'লে মানে মই ডিম্পুদা আৰু বিকাশ দাৰ পৰাই মানে ইনস্পায়াৰ হৈছোঁ ক'ব গ'লে ভ্লগ বনোৱাটো তো ভাল লাগে ভিডিঅ'বিলাক চাই তো ময়ো চাই দিওঁ তো ভাল লাগে কাৰণে চাওঁ তো ফ্ৰেণ্ড কেছটো কি হ'ল মানে আমাক পাৰ্কত ফাইনেলি মই সোমাই আহিলোঁ তাৰপিছত আমাক দাই পইচাটো নল'লে মানে আমাক টিকেটটোৰ মানে প্ৰাইচটো নল'লে আৰু মূল্যটো নল'লে আৰু ৰেহাই দিলে তো থেংক ইউ ছ' মাছ দাদা এইটোৱে ক'লোঁ তো এতিয়া বন্ধুসকল মই ফাইনেলি পাৰ্কৰ ভিতৰত আছোঁ তো পাৰ্কৰ ভিতৰত কি আছে কি নাই তো অলপ দেখাবলৈ চেষ্টা কৰিম তো বলক বন্ধুসকল ভিডিঅ'টো অলপ পলম নকৰি আৰম্ভ কৰোঁ তো ফাইনেলি ফ্ৰেণ্ডছ পাৰ্কৰ ভিতৰত সোমাই আহিলোঁ এতিয়া পাৰ্কৰ ভিতৰত সোমাই কিনি মানে পাৰ্কৰ আগফালে অলপ যাবলৈ চেষ্টা কৰিম মানে তাত কি আছে কি নাই তো অলপ দেখাব ইয়াকে চেষ্টা কৰিম তো তাৰ আগতে বন্ধুসকল মই এবাৰ আপোনালোকক পাৰ্কখনৰ মানে ধেমাজি চিলড্ৰেন পাৰ্কখনৰ এটা মানে ছাৰাউণ্ডিংটো দেখাব চেষ্টা কৰিম মানে ছাৰাউণ্ডিং মানে বুলি ক'ব গ'লে আৰু মানে কি চাৰিওফালটো তো এবাৰ কেমেৰাটো ঘূৰাই কিনি দেখাই দিছোঁ আপোনালোকে দেখি আছে তো ইয়াত মানে পাৰ্কখনত বন্ধুসকল আপোনালোকে দেখিব পাব সৰু সৰু মানে ল'ৰা ছোৱালী ইয়াত খেলিব পৰাকৈ মানে কিছুমান মানে খেলিব পৰাকৈ মানে সামগ্ৰী ৰাখি থৈ দিয়া হৈছে মানে ইয়াত 10 বছৰ যেনেকৈ তলৰ মানে সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে খেলিবলৈ মানে ঝুলনা মানে কিবা কিবি এইকেইটা আৰু ৰাখি দি থোৱা হৈছে মানে যাতে খেলিব পাৰে তো ধেমাজি পাৰ্কখনত আহি মানে নিশ্চয় আপোনালোকে এবাৰ আহিলে মনটো ভাল লাগিব আৰু খুব জেগাটো মানে সুন্দৰ চাফা দেখি আছে আপোনালোকে ইয়াত কেমেৰাটো স্পষ্টকৈ আপোনালোকে ধৰিব পাৰিছে মানে এই পাৰ্কখন এক বহুতো মানে সুন্দৰ চাফাকৈ মানে সজাই থোৱা হৈছে ইয়াত আপোনালোকে দেখি আছে তো আপোনালোকে ইয়াত মানে আহিব পাৰে বাৰ্থডে পাৰ্টি কিবা কিবি পাৰ্টি মানে যিকোনো ধৰণৰ পাৰ্টি আপোনালোকে যদি চেলিব্ৰেট কৰিব বিচাৰে তেতিয়াহ'লে এই পাৰ্কখনলৈ আহিব পাৰে এই পাৰ্কখন মানে চেলিব্ৰেট কৰিব পাৰে কেছটো কি মানে এই পাৰ্কখন সৰু নহয় বহুত ডাঙৰ আছে ইফালে আগলৈ মানে দেখাই শেষ কৰিব নোৱাৰিম বহুত ডাঙৰ পাৰ্কখন তো ইফালে সৰু ল'ৰা ছোৱালী আহি আছে খেলি আছে দেখি আছে আপোনালোকে আগলৈ বহুত ডাঙৰ আছে পাৰ্কখন আপোনালোকক দেখাই শেষ কৰিব নোৱাৰিম তো বৰ্তমান বন্ধুসকল আপোনালোকক মই পাৰ্কখনৰ ভিতৰ ফালে লৈ আহিছোঁ এতিয়া আপোনালোকক পাৰ্কখনৰ ভিতৰ চাইডটো অলপ দেখাব চেষ্টা কৰিম তাৰপিছত এই পাৰ্কখন বন্ধুসকল ইমানেই ডাঙৰ যে মানে কেছটো কি ইয়াত মানে বহুত ডাঙৰ এৰিয়া হ'ব পাৰ্কখন তো কিমান হ'ব একচুৱেলি মই মেইনটো ক'ব নোৱাৰিম তো এবাৰ ছাৰাউণ্ডিং মই দেখাই দিছোঁ পাৰ্কখনৰ তো ইফালে আপোনালোকে দেখি আছে পাৰ্কখনৰ ছাৰাউণ্ডিংটো যথেষ্ট বহুত ডাঙৰ এৰিয়া আৰু আপোনালোকে ইয়াত ক'ব গ'লে মানে আপুনি যদি কিবা বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰে কিবা কিবি পাৰ্টি লাইক মানে যিকোনো ধৰণৰ পাৰ্টি আৰু আপোনালোকে ইয়াত চেলিব্ৰেট কৰিব আহিব পাৰে বহুত ডাঙৰ এৰিয়া বহুত ভাল লাগিব আপোনালোকে যথেষ্ট জেগাখন মানে মুকলি আছে তো বন্ধুসকল আপোনালোকে দেখিছে ইয়াত পাৰ্কখন ধুনীয়াকৈ ডেক'ৰেট কৰা আছে এইটো হৈছে ধেমাজি চিলড্ৰেন পাৰ্কৰ হাই দিয়া চবে কি খাইছা চাওমিন খোৱা কেনেকুৱা লাগিছে খাই বঢ়িয়া ন অঁ তো মানে বন্ধুসকল কথা এটা কওঁ পাৰ্কখনৰ ভিতৰত মানে একে ধুনীয়াকৈ সজাই থোৱা হৈছে ডেক'ৰেট কৰা হৈছে তো ইয়াত মানে ৰেষ্টুৰাঁ এখন আছে মিট পইণ্ট ৰেষ্টুৰাঁ বুলি আমাৰ দাদা কেইজন খুলিছে মানে এই মিট পইণ্ট ৰেষ্টুৰাঁ ইয়াত আপোনালোকে বহুতো ধৰণৰ মানে সামগ্ৰী পাব ইয়াত খোৱা বোৱা মানে লাঞ্চ চাঞ্চ কৰি যাব পাৰিব কিবা কি যি বিচাৰে আপোনালোকে তাকেই পাব মানে ইয়াত তো এইটোৱে হৈছে মিট পইণ্ট ৰেষ্টুৰাঁ মানে আৰু অলপ দেখাই দিছোঁ দূৰৰ পৰা খুব ধুনীয়াকৈ সজাই মানে বনাইছে এইটো দেখিছে আপোনালোকে মিট পইণ্ট ৰেষ্টুৰাঁ তো বৰ্তমান বন্ধুসকল মই আছোঁ মিট পইণ্ট ৰেষ্টুৰাঁখনত
মোৰ পিছফালে দেখি আছে আপোনালোকে মিড পইণ্ট ৰেষ্টুৰাঁ। তো ইয়াৰে দাদা এজনক সুধোঁ মানে এই মিড পইণ্ট ৰেষ্টুৰাঁত মানে কি পোৱা যায়, কি পোৱা নাযায়। তো দাদাই আমাক অলপ ইয়াৰ বিষয়ে কৈ দিব। নমস্কাৰ। দাদা অলপ মানে আপোনালোকৰ এই ৰেষ্টুৰাঁখনত কি পায় তাক অলপ কৈ দিব তাকে। ৰেষ্টুৰেণ্টখনত আমি এতিয়া ফাষ্টফুড ৰাখিছোঁ, চাওমিন, ফ্ৰাইড ৰাইচ, মঞ্চুৰিয়ান, ললিপপ আৰু লগতে বাৰ্গাৰ পাব, চিপছ, চাহ, কফি এইবোৰ বস্তু পাব। এইবিলাক মানে দাদা কি বস্তুকেইটা আপোনালোকে নিজে বনায় নে কোনোবা বনোৱা মানুহ আনি থোৱা হৈছে? আমাৰ ভাইটি দুজন আছে, ভাইটি দুজন বনাইছে। প্ৰায় যিমানখিনি গম পাইছে এতিয়ালৈকে সকলোৱে সোৱাদ বুলিয়ে কৈছে বাৰু। বহুত টেষ্টি মানে না, সকলোৱে আশীৰ্বাদ লাগিব। এনেকৈ সকলোৱে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল আৰু আহিব বুলি আশা কৰিলোঁ। তো বন্ধুসকল আপোনালোকে গম পালে ইয়াত কি পোৱা যায়, কি পোৱা নাযায়। তো বহুত টেষ্টি বুলি শুনিছোঁ। তো আজি আমি খাই চাম, গম পাম ন কেনেকুৱা। তো আপোনালোকৰ লগত এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম। তো মই জনামতেতো এতিয়ালৈকে বহুত ভাল খানা পায় বুলি শুনিছোঁ ইয়াত। তো ইয়াত কি পায় গম পালে আপোনালোকে। তো বন্ধুসকল মই অৱশ্যে এইটোৱে ক'লোঁ, যদি আপোনালোকে ধেমাজি চিলড্ৰেন পাৰ্কলৈ আহে নিশ্চয় এই মিড পইণ্ট ৰেষ্টুৰাঁখন আপোনালোকে সোমাই চাব পাৰে, সোমাই যাব পাৰে। বহুত টেষ্টি মানে স্বাদিষ্ট খাদ্য পোৱা যায় ইয়াত, যেনেকৈ লাইক এই দেখি আছে কি পায়। তো তাৰপিছত আৰু কিছুমান পায়, যেনেকৈ লাইক দাদাই ক'লে আগতেই। তো এনেকৈ চাওমিন কিবা কিবি আৰু এইকেইটা। তো আপোনালোকে এবাৰ ইয়াত আহি কিনি লাঞ্চ কৰি যাব পাৰে, বহুত ভাল লাগিব, স্বাদিষ্ট খাদ্য পোৱা যায় বুলি শুনিছোঁ। ব্ৰ হাই মাৰি দে, চবে হাই দি দে ব্ৰ, চবে হাই দি দিয়া। অঁ ঠিকে আছে। তো আজি সৰস্বতী পূজা, গতিকে ইয়াত মানুহ অলপ ভিৰ দেখিব পাব বন্ধুসকল। তো ইয়াত মানুহসকল আহি আছে, সৰু সৰু ল'ৰা ছোৱালীও আহি আছে। বৰ্তমান বন্ধুসকল মই ঘূৰি আছোঁ পাৰ্কখনৰ মানে আশে পাশে আৰু আশে পাশে ঘূৰি আছোঁ। তো যথেষ্ট মানে পাৰ্কখন ধুনীয়া জেগা হয়, এইটো বহুত যথেষ্ট মানে আহল বহল জেগা। তো ইয়াত চিনেৰিও ভাল ভাল আহে, গছ গছনি যথেষ্ট আছে, যথেষ্ট চাফা। তো ইয়াত মানে আপোনালোকে আৰু যদি কোনোবা ফটোশ্বুট এক্সট্ৰা আছে তো ফটোশ্বুট কৰিব আহিব পাৰে। ইফালে বহুত মানুহ আহি আছে ফটোশ্বুট কৰিব, ইফালে মানে দেখি আছে আপোনালোকে। তো ইয়াত বহুতো মানুহ আহে ফটোশ্বুট কৰিবলৈ, বহুত ধুনীয়া জেগা। আপোনালোকে ইয়াত এবাৰ আহি কিনে ফটোশ্বুট কৰিব পাৰে, যথেষ্ট জেগাখন ধুনীয়া হয়, চাফা আছে আৰু জেগাটো, গছ গছনিও বেছিকৈ আছে। তো কিবা এটা ভাল লাগে মানে ইয়াত আহি কিনি বন্ধুসকল। মই ইয়াত এবাৰে বুলি নহয়, আগতেও মানে দুবাৰ তিনিবাৰ আহিছোঁ, কিন্তু মানে আজি বেলেগ এটা উদ্দেশ্যৰে মানে আজি আহিছোঁ। কেছটো কি মানে আজি ভ্লগ বনাব আহিছোঁ, তাৰ আগতে মানে এনেই ফুৰিবলৈ মানে মন ভাল লগাবলৈ আহিছিলোঁ। মানে ইয়াত আপোনালোকে আহিব পাৰে, মন ভাল লগাবলৈ, যথেষ্ট ধুনীয়া জেগা। আপুনি যদি কিবা টেনশ্যন আছে, মন চন ভাল লাগি নাথাকে, তেতিয়াহ'লে বহুত ধুনীয়া জেগা হয় এইটো, আপোনালোকে মন চন ভাল লগাবলৈ। তো আপোনালোকে ইয়াত আহিব পাৰে এবাৰ, মানে মন চন ভাল লাগিব আপোনাৰ। তো এই পাৰ্কখন ইমান ধুনীয়াকৈ এইটো মানে ইফালে বন্ধুসকল দেখি আছে আপোনালোকে। এই পানীৰ মানে আপোনালোকে ওলাই গৈ মানে অলপ মানে পৰিৱেশটো উপভোগ কৰিব পাৰিব। ইয়াত ধুনীয়াকৈ মানে সজাই পৰাই মানে দলং চলং বনাই থৈ দিয়া আছে। দলংখন মানে অলপ ভাঙিছে, তথাপিও আৰু নকৰিব আপোনালোকে, তো ৰিপেয়াৰ কৰিব হৈছে আৰু দলংখন। তো বন্ধুসকল ইয়াত পাৰ্কত আহি মানে বস্তু এটা গম পালোঁ যে ইয়াত খুব ধুনীয়া ধুনীয়া বগৰী আছে মানে, আপোনালোকে ইয়াত দেখিব পাৰিছে। এই অলপ ওচৰলৈ মানে লৈ যাওঁ। তো খুব ওচৰতে লাগি আছে মানে বন্ধুসকল, ধুনীয়া ধুনীয়া বগৰীটো দেখিব পাৰিছে। বন্ধুসকল পাৰ্কখন আহি মানে যথেষ্ট এটা কথা গম পালোঁ যে এই পাৰ্কখন মানে এটাই নহয় দুটাই নহয়, বহুত কেইজোপা মানে ধুনীয়া ধুনীয়া বগৰী আছে, এইটো দেখিব পাৰিছে আপোনালোকে। ওচৰতে যথেষ্ট ওচৰলৈ দেখি পায়, পকা পকা বগৰী দেখিছে, বহুত মিঠা মানে। তো যথেষ্ট পকা পকা বগৰী আছে, এটাই নহয় দুটাই নহয়, বহুতো আছে। তো খাই চাওঁ এবাৰ টেষ্টটো। তো যথেষ্টখিনি মানুহ চাই থাকে মানে অন্ধকাৰ টেষ্টটো কি মানে, কেতিয়াবা সঁচাকৈ মিঠা নকওঁ, লাজে লাগি যায় মানে, হ'লেও লাজটো মেইন নহয় ন। তো আপোনালোকক দেখিছে যথেষ্ট মানুহ, কিমান চাব ন, চাই থাকক অলপ, লাজ চাজ হ'বলগীয়া নাই। তো বৰ্তমান আমি বন্ধুসকল ওলাই যাওঁ, পাৰ্কখন যথেষ্টখিনি সোমালোঁ, সোমাই কিনি দেখিলোঁ। তো ইয়াতে সৰু সৰু কেইটামান বাচ্চা মানে খেলি আছে। তো দেখুৱাই দিওঁ, ভিডিঅ' কৰি আছোঁ। হাই দি দিয়া চবে হাই দি দিয়া। নামটো কি তোমাৰ?
নমস্কাৰ মোৰ নাম শ্ৰীমতী জিতেন দাস নমস্কাৰ মোৰ নাম শ্ৰী ৰাজ দাস ৰাজ দাস নমস্কাৰ শ্ৰী এৰাজ বগৈ খাই আছো মোৰ নাম অংকিতা বগৰী খাই আছে ন বগৰী গাত বহুত বঢ়িয়া বঢ়িয়া বগৰী আছে ন মিঠা আছেনে মোৰ নাম ভৱিষ দাস মিঠা আছেনে মোৰ নাম নমস্কাৰ অঁ তো দেখিলে বন্ধুসকল ইয়াত ধুনীয়া ধুনীয়া বগৰী আছে লগতে আপোনালোকে খাব পাৰিব বগৰী যথেষ্ট মিঠা বগৰী আছে মানে তো মিঠা আছে ন মিঠা আছে তো ময়ো খাই চাইছিলোঁ বাৰু এটা ঠিকে আছিলে বেয়া নাছিলে তো ঠিক আছে যাওঁগৈ তো এতিয়া বন্ধুসকল বৰ্তমান মই ওলাই আহি কিনি পাৰ্কৰ গেটত পালোঁগৈ এতিয়া আমি ওলাই যাওঁ তো ঠিক আছে আৰু এবাৰ দাদাক দেখাই দিওঁ দাদা ওলাই যাওঁ ওলাই যোৱাকৈ ঠিক আছে লগ পাই ভাল লাগিল থেংক ইউ আকৌ লগ পাম নিশ্চয় অঁ ঠিক আছে দাদা থেংক ইউ আহিবা অঁ থেংক ইউ ছ' মাছ তো পাৰ্কৰ বাহিৰলৈ ওলাই আহিলোঁ এতিয়া বন্ধুসকল বৰ্তমান তো যিমানলৈকে যদি বন্ধুসকল ভিডিঅ'টো চাইছে তেতিয়া ভিডিঅ'টো এবাৰ লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক এণ্ড ওচৰত থকা ৰঙা বুটামটো মানে আপোনালোকে ছাবস্ক্ৰাইব বুটামটো কি কৰে নাজানো কিন্তু কি কৰে কি নকৰে মই নাজানো কিন্তু আপোনালোকে জাষ্ট এইটো ছাবস্ক্ৰাইব বুটামটো প্ৰেছ হৈ যাব লাগিব তো তাকে ক'লোঁ